Welcome back to my second channel Green Toast Blog. तो आज ना भिडिओ तो की कम माने आज गई आसो मैं आमार सामग्रीत थका जोंतु पेयरलेस ने पेयरलेस किबा कय नीला पानी अकम जदि অসমীয়া ভাষাত কবলৈ যাও তো নীলা পানী যোনটো বহুতে চিনি পায় সেই জায়গাটো যোনটো সামগ্ৰীত অৱস্থিত বহুত এটা ধুনীয়া ভিউ হয় ভিউ পইণ্ট যোনটো মানে কি প্ৰাকৃতিক এটা সৌন্দৰ্য এই জায়গাটো কিন্তু বহুত ৰহস্যও আছে সেই যোনটো পেয়ৰলেস নে পেয়ৰলেস বুলি কয় মানে নীলা পানী তো হেতু মানে বহুত কিবা কিবি ৰহস্য আছে তো আজি আমি তালে গৈ আছো তাত কেনেকুৱা ৰহস্য কি আছে এটো মানে কেনেকৈ হে হল তো সকলো আজি এই ভিডিওটো যেটা জানিবলৈ পাব তো বলক তেনে ভিডিওটো আমি আৰম্ভ আৰু এনেকৈ গৈ পাই গলো হয় আমি নীলা পানী हाँ ये मैं सैमसंग मोबाइल रेकर्ड कर फोन दाम बेसि कैमेरा क्वालिटी बहुत बेसि भल 48 मेगापिक्सल कैमेरा और चाव कि भिउ और मानु अक जमा माने कि इते चेकिंग करे माजे माजे ना तो चाक ओ माय गॉड कि भिउ रे एकदम माने कि कम ना चाबलगिया जगह दियक एकदम कि कम पहाड़ एनेका भिउ माने कि बापरे मानु आइसे तो दोस्तসকলে ভালকে শুনক যে এই জায়গাটো কি হয় তো দোস্তসকল মই এতিয়া কৈ আছো এই জায়গাটোৰ বিষয়ে এই জায়গাটো যোনটো আপোনালোকে চাই আছে তো এতিয়া শুনক ভালকে মন দি তো এই যোনটো জায়গা হয় এই জায়গাটো মানে বহুত দিনৰ আগতে বনোৱা যে যোনটো মানে হেৰি হৈ গল গাদ্ধা নিচিনা আপোনালোকে চাব পাৰে ভিউটো কি এটা বহুত বেছি ভাল ধুনীয়া ভিউ তো ইয়াত যোনটো পুখুৰী আছে ন এই পুখুৰীটোত কি হৈছিলে গোটে মানে হেৰি হৈছিলে মানুহ আহিছিলে আগতে যোন কেইদিনমান আগত বহুত মানুহে সাঁতুৰিছিলে বহুত বেছি মানুহ এইটো জেগা সাঁতুৰিছিলে তো সাঁতুৰোঁতে মাজত কি হ'ল মানে মানুহখিনি মানে কি সাঁতুৰিটো যিমানটো দ না আপোনালোকে ভাবিছে বহুত সৰু বহুত বেছি দ এইটো বহুত বেছি দ তো দ হওঁতে কি হ'ল মানে সাঁতুৰোঁতে এই বস্তুটো মানে পুখুৰীটোত মানে সাঁতুৰি মানুহে ভাগৰি যায় ন গোটেই এনেকৈ ইমানেই দ এইটো তো সাঁতুৰি যেতিয়া ভাগৰি পৰিলে মানে মানুহটো সাঁতুৰিব নোৱাৰি সোমাই গ'ল মানে তলত সোমাই গ'ল তো ইয়াত বহুত কিবা কিবি আহিলে তো উলিয়াবও নোৱাৰিলে কেইটামানে উলিয়ালে চবকে নোৱাৰিলে তো বহুত বেছি বেয়া লাগিল তেহেঁতলে আৰু এতিয়াও আহক চাব পাৰিব ভিডিঅ' বনাবলৈ দিব পাৰমিশ্যন কিন্তু মানে কি এটা মানে হেৰি কৰিবলৈ নিদিয়ে মানে 6-7 মাহৰ আগৰ মানুহ বহুত মৰিছে তো সেইকাৰণে মানে কি এই জেগাটোত মানে হেৰি কৰিবলৈ নিদিয়ে সাঁতুৰিবলৈ নিদিয়ে য সাঁতুৰিব লাগিলে পাৰমিশ্যন ল'বলৈ যিমানে পিজি পাৰমিশ্যনো লওক দোস্তসকল আৰু এতিয়া ফাইনেলি বৰ্তমান আহি কিনে পাই গ'লো আমি নীল পানী তো বহুত এটা বেছি আৰু বাটটো ইকো টাইপ হৈছে বেয়া নাপাব কাৰণ মই গ্ৰিল স্পীকাৰ ইউজ কৰিছে কাৰণে মাতটো ইকো হৈ গৈছে তো স্পীকাৰটো গ্ৰিল স্পীকাৰটো গান গোৱা স্পীকাৰ হয় তো দেখা নাই জানে পকেটৰ ভিতৰৰ বা য'তে সোমালে মাতটো আহি থাকে মাত্ৰ কেলকুলেটৰটো অন কৰিব লাগে আৰু বহুত বেছি ভাল লাগিছে জেগাটোত আহি কিনে আজি যে ইমান ধুনীয়া এটা ভিউ চাওক না পাছফালে কি এটা ধুনীয়া ভিউ আৰু ইয়াৰ পৰা আমি এতিয়া সোনকালে যাব লাগিব নগাঁও পুতিৰা ব্লক আহি আছে টেনশ্যন নাই টেনশ্যন নগাঁৱত আছো না বিন্দাছ তো আৰু এটা ৰিকুৱেষ্ট চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই কৰি দিবা আৰু নীলা পানীৰ মতে ক'লোৱে আপোনালোকক যে এই জেগাটো যোনটো হয় ন প্লিজ ৰিকুৱেষ্ট দাদা সাঁতুৰিবলৈ ট্ৰাই নকৰিব সাঁতুৰিবলৈ মানে 114 মানে কি হ'ল হেৰি ৰিসেন্টলি 6 মাহ মানৰ আগত এই জেগাটোত তো মানে ঠিক নাজানো ধৰা মানুহ বহুতখিনি ঢুকাইছে বুলি শুনিছিলো আৰু বহুত চেক কৰি থাকে আহি পেলাই মাজে মাজে যে কোনোবাই মানে সাঁতুৰিবলৈ ট্ৰাই কৰিব পাৰে নোৱাৰে তথাপিও কোনোবাই ট্ৰাই কৰিব পাৰে তো এইকাৰণে চেক কৰিবলৈ আহি থাকে প্ৰশাসন বিভাগ তেনেকুৱা মানুহ তো এনেকুৱা জেগা আৰু বহুত মানুহ আহে কোনোবা সময় মানুহ দেখা দেখি নাপায় তো আজি যেতিয়া আমি আহিছো ইমানটা মানুহ নাই তো আহিছিলে আগতে বহুত বেছি নগাঁৱত থাকি জেগাটো দেখাব পৰা নাছিলো আৰু আজি ফাইনেলি দেখুৱালো তো ইমানে আছিলে আৰু বহুতে মোক কৈ থাকে যে তো কি এডিট কৰা তো মই ক'ব বিচাৰোঁ মই মাজে মাজে লেপটপত এডিট কৰোঁ বা মানে কাইন মাষ্টাৰ যোন মোবাইল এণ্ড্ৰইডত পায় কাইন মাষ্টাৰ নহয়তো লেপটপৰ আৰু ফিউজন নামৰ এটা এপত এডিট কৰোঁ য'ত বহুত বেছি ভালে চাওক কেনেকৈ নাও চলাই আছে একদম মানে এটা ধুনীয়া ভিউ আৰু নাও মানে ইয়াত মানে হেৰি কৰিছে মানে মাজে অকণ চেকিং কৰে তো আৰু দোস্তসকল নেক্সট ভিডিঅ' মই বৰদোৱাত দিম বুলি ভাবিছোঁ তো বৰদোৱাত যাম বুলি ভাবিছোঁ তো কেনেকৈ হ'ব বৰদোৱাত ব্লগ লাগে নাই কমেণ্ট কৰিব আৰু লগতে এটা ড্ৰোন শ্বট লৈছোঁ যোনখন আমাৰ মইনা ড্ৰোন আনিছোঁ তো ড্ৰোনৰ শ্বট এটা চাই লওক ওপৰৰ পৰা
দোস্তসকল এইটোৱে আছিলে নহয় নীলপানী যোনটো চামগুৰিত অৱস্থিত নীলপানী তো এইটোৱে আছিলে সেইটো ভিডিঅ' যদি ভিডিঅ' চাব পাৰা লাইক কৰিবা লগতে আৰু ফাইনেলি আকৌ আহি পালোঁ উঠলি জেগা যোনখন জেগাৰ পৰা ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ মানে ঘৰৰ পৰাই গ'লোহি এতিয়া ভাত চাত খাই গৈছিলোঁ আৰু এতিয়া আহি পালোঁ বৰ্তমান আফটাৰনুন ভিডিঅ'টো কেতিয়া আপলোড কৰিছোঁ নাজানো আজি গৈছোঁ মই কি তাৰিখে গৈছোঁ আজি কি তাৰিখ আছিলে তাৰিখে চব পাহৰি গ'লোঁ আজি মুঠতে শুক্ৰবাৰ নে শনিবাৰ হ'বলা নাজানো মুঠতে ঘৰ আহি পালোঁ ভিডিঅ'টো শেষ কৰোঁ যদি লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব বন্ধুসকলে মাজতে মই এটা কথা ক'ব বিচাৰোঁ এই ভিডিঅ'টো মানে কি হ'ল মই এটা কথা ক'ব বিচাৰোঁ মানে কৈ দিওঁ শুনক মানে এটা চেনেল আছে যোনটো নাম হ'ল তন্ময় কলিতা নে কিবা এটা বুলি আছে তন্ময় তো চেনেলটো লিংক মই ডেছক্ৰিপশ্যনত দিম মানে চেনেলটো মই কোনো প্ৰমোশ্যন কৰাৰ কাৰণে এনেকুৱা নহয় প্ৰমোশ্যন কৰিছোঁ বুলি ক'ব পাৰে তথাপি মানে কি চেনেলটোত কিছুমান কভাৰ চং কিতা দি কিবা শ্বৰ্ট ফিল্ম এনেকুৱা টাইপৰ ভিডিঅ' বনায় তো মোৰ বহুত বেছি ভাল লাগিলে ভিডিঅ'বিলাক চাই সৰু ল'ৰা হয় ইমানো ডাঙৰ এটা নহয় ডাঙৰো হ'ব পাৰে মানে মিলে জোৰে এটা কণ্টেক্ট লৈ বনাইছে আপোনালোকে সকলোৱে যাওক সোনকালে সেই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তো ছাপোৰ্ট কৰক ভিডিঅ'বিলাক চাব বহুত কষ্ট কৰিছে ৰিচেণ্টলি বহুত দিনৰ পৰা ভিডিঅ' বনাই আছে তো ভিউজো বহুত আহে 1K মান ভিউজ আহিছে 200-300 ভিউজ আহে মোৰ ভিডিঅ' ইমান ভিউজ নাহে তথাপি সিহঁতৰ ভিডিঅ' বহুত ভিউজ আহে কাৰণ তেহেঁতে এটা মানে এটা গ্ৰুপ বনাই পেলাই এটা শ্বৰ্ট ফিল্ম কিবা এনেকুৱা কভাৰ চং ইত্যাদি শ্বুটিং কৰা হয় তো ক'লোঁ আৰু প্লিজ ৰিকুৱেষ্ট মোৰ চেনেলটো প্ৰমোশ্যন কৰা যাতে কোনেও কমেণ্ট বা মেছেজ আহি কৰি নাথাকে কাৰণ জানেই এতিয়া মই হোৱাটছআপত ষ্টেটাছ দিছোঁ তেতিয়া মোক কৈ আছে কি মোৰ চেনেলটো দিয়া ষ্টেটাছ দিয়া মোৰ থৰিহি নাই মোৰ ছাবস্ক্ৰাইবাৰ 10 লাখ মান আছে ন হ'ব দিয়ক বাই বাই